গাইজ মাছ পাতত দিয়া পইতা ভাত আৰু ইমানবিলাক বস্তু এই গোটেই বস্তুবিলাক ক'ত পাব একেলগে আপোনালোকক কৈ আছো ভিডিঅ'টো শেষলৈকে চাই থাকক অসমীয়া খাদ্য বুলি ক'লেতো মেইনলি কেইটামান ডিশে মনলৈ আহে আৰু তাৰ মাজত যদি কোনোবাই পইতা ভাতক ইনক্লুড নকৰে সেইজনকতো মই অসমীয়া বুলি নকওঁৱেই আৰু আজি তেনেকুৱা এটা ঘৰুৱা পইতা ভাতৰ সোৱাদ ল'বলৈকে আহিছো এখন ৰেষ্টুৰেণ্টলৈ যাৰ নামটোৱে আকৌ হৈছে পইতা ভাত ৰেষ্টুৰেণ্টখনৰ বেৰত আঁৰি থোৱা এই বাঁহৰ আচবাব কেইটাই আপোনাক গাঁৱৰ ফিল এটাতো দিবই এতিয়া আপুনি ধুনীয়াকে ফিলটো লৈ ইয়াৰ মেনুখন চাই পইতা ভাত অৰ্ডাৰ কৰে নে বেলেগ কিবা থালি অৰ্ডাৰ কৰে সেইটো আৰু আপোনাৰে কথা এতিয়া যদি আপুনি পইতা ভাতৰ থালিটো অৰ্ডাৰ কৰে আপোনাক দিব তেল নিমখ দিয়া এবাটি পইতা ভাত ওপৰতে দিব এটুকুৰা নেমু আৰু লগতে থাকিব 2-3টামান ভিন ভিন ৰকমৰ চাটনি আৰু পিটিকা এই থালিখনত থাকে দুটা ভজা মাছ আৰু ইয়াৰ আটাইতকৈ স্পেচিয়েল আইটেমটো যিটো হৈছে সৰু মাছ পাতত দিয়া কি মজা টেষ্ট আৰু যদি আপোনাৰ পইতা ভাতৰ থালিখনৰ লগত দিয়া বস্তু কেইটা মন নভৰে তেন্তে আপুনি ইয়াতে কুকুৰাৰ মাংস হাঁহৰ মাংস মাছ এইবোৰ খাব পাৰিব যদি আপুনি ভাবে পইতা ভাত নাখাওঁ বুলি তেতিয়া আপুনি ভেজ থালিও পাই যাব মাত্ৰ 70 টকাত আৰু ষ্টুডেণ্টৰ কাৰণে মাত্ৰ 60 টকা এই পইতা ভাত নামৰ ৰেষ্টুৰেণ্টখন আছে যোৰহাটৰ TRP ৰোডত লুইট ভেলী একাডেমীৰ পৰা অকণমান আগবাঢ়ি গ'লে পাব এই ৰেষ্টুৰেণ্টখন ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ফ'ল' কৰি যাবলৈ নাপাহৰিব দেই অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম বাই